Hello everyone, good morning. Welcome back to our channel. Assamese girl Angelica channel লৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি বাৰিচহৰীয়া ভাওনাৰ শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকক আগবঢ়াম। ইতিমধ্যে শোভাযাত্ৰা আহি বাৰচহীয়া মণ্ডপৰ সন্মুখত উপস্থিত হৈছে। শৃংখলাবদ্ধভাৱে আগবাঢ়ি অহাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে স্বেচ্ছাসেৱকসকলক আমি জানুয়ারি ভারতীয় ভাওনার অন্যতম অনুষ্ঠান শোভাযাত্রা। নাম ধরে সর্বনাশী এই শোভাযাত্রা ভারতীয় মণ্ডপের সন্মুখত উপস্থিত হয়েছে। শৃঙ্খলাবদ্ধভাবে সহায় করিবার বাবে স্বেচ্ছাসেবকসকলক আমি সহায় করিবার বাবে বিনম্রভাৱে অনুৰোধ জনাইছো।
পাশে যেন এই মতে ঈশ্বর করি থাকে স্তুতি নদী
যে নিজৰ নিজৰ কলা নিজৰ সমাজৰ এগৰাকী ঠাই সম্পূৰ্ণ কৰিবলৈ আসন গ্ৰহণ কৰিবলৈ জনাইছোঁ। এক নম্বৰ কলা কেইগৰাকী আসন লৈ মূল আসন আসন প্ৰতিষ্ঠা কৰাৰ সময়ত 21খন খোলাত 21টা দবা শংখ সকলো বাজি উঠিব। আইসকলে উৰুলি প্ৰদান কৰিব। আমি সকলোকে অনুৰোধ জনাইছোঁ 21খন খোলাৰ 21টা দবা আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে চাৰিওফালে বাজি উঠিব। আমি সকলোকে কণ্টেক্ট ল'বলৈ অনুৰোধ জনাইছোঁ। এক নম্বৰ খোলাত নিজৰ কোনবালা পিছত প্ৰতিষ্ঠা কৰিব। প্ৰথমতে মূল আসনৰ ভাগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে চাৰিওফালে একেলগে সকলোৱে আসন প্ৰতিষ্ঠা কৰাৰ যি লৈকে ইমানেই আছিলে। যদি ভিডিঅ'টো অকণমানো ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। প্ৰতি Bye bye. Thanks for watching. যি আসন